Hey guys, welcome back to my YouTube channel. Smart Vlogলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এই ভৰিয়া কি কৰি আছোঁ জানেনে, আজি ভৰিৰে মৰণা মাৰি আছোঁ আগৰ দিনৰ নিচিনাই কয়। যিহেতু মানে কি হ'ল, আমাৰ নখাবলৈ সময় মানে তেনেকৈ নহ'লে, আমাৰ ধান দোৱা দেৰি, আৰু সেইকাৰণে এনেদৰে দুটা বৰা ধান, আমি বৰা ধান দাইছিলোঁ সেইদিনাখন, মই সেয়া ভিডিঅ' দিছিলোঁ। আৰু বৰা ধানখিনি অনাৰ পাছত মানে এনেদৰে দুটা ডাঙৰি উলিয়াই লৈছোঁ, আৰু মই আব্বাই তিনিজনে ভৰিয়ে এনেদৰে মৰণা মাৰিছোঁ। যিহেতু আগৰ দিনত এনেদৰে কৰিছিলে, আৰু আম্মাই মোক সেয়াও কৈ আছে। মাৰিছোঁ আৰু দেখুৱাওঁ বোলো আপোনালোককো অলপকৈ। আৰু এয়া চাওক, মাৰি লওঁ, মাৰি লৈ এইখিনি শুকুৱাই এপিচে কুটাই অনাৰ পাছতহে দেখুৱাম। যিহেতু আগৰ দিনতে এনেকৈ কৰিছিলে, আৰু আজিকালিতো আৰু ক'তনো চব মেচিনত মাৰে। চাই থাকিব ভিডিঅ'টো আগলৈ। ধানখিনি কুটাই অনা হ'ল, আৰু এইখিনি এতিয়া চাউলখিনি ভালদৰে জাৰি কৰি লোৱা হ'ল, বৰা চাউল। আৰু এইখিনি এতিয়া মই তিয়াই থৈ দিম। এতিয়া ৰাতি তিয়াইছোঁ, ৰাতিপুৱা কিবা কৰিম আৰু কি কৰোঁ দেখুৱাই যাম, চাই থাকিব। যিহেতু এয়া চয়া দিম, আৰু কিবা মানে কি চয়া দিম। আৰু চয়া দিবৰ কাৰণে সেইদিনাখন মই আগৰ ভিডিঅ' এটাত দিছিলোঁৱেই যে চয়া মই কেনেকৈ দিম, আৰু চয়া দিওঁতো অকণহে দেখুৱাম বাৰু, চাই থাকিব। এইখিনি চয়া দিয়া হৈ গ'ল, আৰু এতিয়া ৰাতিপুৱা হয়, যিহেতু ৰাতিয়ে মই তিয়াই থোৱা আছিলে। গোটেইখিনি যোগাৰ কৰি ল'লোঁ। এইফালে পিঁয়াজ কাটি ল'লোঁ, এইফালে তেজপাত, খিচমিচ আছে, ড্ৰাই ফ্ৰুটছ বহুত ইউজ নকৰোঁ। আৰু এইফালে লং, ইলাচি, দালচেনি, এইফালে অকণমান নহৰু পেষ্ট লাগিব, বেছি নালাগে আৰু হ'লেও মানে যিখিনি মই মাৰি থৈছিলোঁ সেইখিনি উলিয়াই থোৱা আছে। ইয়াতে আদাৰ পেষ্ট আছে, এয়াও হৈ যাব। আৰু এইফালে বৰা চাউলৰ ভাতবোৰ মানে চয়া দিয়া হৈ গ'ল, ইয়াতে এনেদৰে থৈ দিয়া আছে। আৰু এতিয়া এইখিনি পোলাও বনাবলৈ আৰম্ভ কৰোঁ। জুই লগাই ল'লোঁ, আৰু এতিয়া এইফালে চচটো পাতি লৈছোঁ। এইফালে এতিয়া ৰিফাইন দিছে, আৰু ইয়াতে এতিয়া এয়া চেনি ৰং উঠাবৰ কাৰণে দিছে। চেনিৰ ৰং উঠিবলৈ আৰম্ভ হৈ গৈছে। আৰু এয়া চেনিখিনি ৰং পূৰা উঠি গৈছে। ইয়াতে এতিয়া পিঁয়াজখিনি, আদা নহৰু চব ইয়াতে দি ল'ম। লং, ইলাচি, খিচমিচকেইটা খিচমিচকেইটাও দি ভালদৰে লৰাই দিছোঁ। মই জুই দিওঁ, আমাৰ লৰা জুই পোলাওখিনি দিব লাগিব। এইখিনি ভালদৰে এনেদৰে লৰাই থকা আছে। এতিয়া এইখিনি বৰা ভাতখিনি দি দিম ইয়াত। দি পূৰা লৰাই আছে, জুইটো অকণমান কমাই দিব লাগিব। আৰু এইখিনি ভালদৰে লৰাই হৈ গ'ল। এতিয়া ইয়াতে চেনি দিব লাগিব। দিয়ক, মই অকণ লৰাই দিছোঁ, চেনি উঠি যাওক। এতিয়া মিলি গৈছে। এইখিনি চেনি দি ভালদৰে লৰাই চেনিখিনি গলালৈকে ধুৱাই ধৰিছোঁ। মিঠা পোলাও হৈ গ'ল, আৰু অলপ আছে। আৰু এতিয়া এইখিনি নমাই থৈ মেলি চবৰ ঘৰে ঘৰে ভাগ কৰি দি দিয়া হ'ব। আৰু
যেহেতু নখুৱায়ে আমাৰ গাড়ী আনিবলৈ গৈছে আকৌ জানো এইফালে চব কলপাতত বান্ধি বান্ধি নি আছোঁ আৰু দিয়ক তাক উলিয়াম মই ভিডিঅ'কন কৰি আৰু মোৰ পাৰ্চেল এটা আহিলে বুলি খবৰ শুনিছোঁ যাওঁ লৈ আনোগৈচোন কি আহিছেনো দেখুৱাম আপোনালোককো দেই চাই থাকিব এতিয়া পাৰ্চেলটো খুলিব লৈছোঁ অথনি যিহেতু আহিলে পাৰ্চেলটো আৰু এইটো খোলোঁ বস্তু অলপকৈ ধৰিব পাৰিছে আৰু উলিয়াই চাওঁ কেনেকুৱা আহিছে সেইটো দিয়াচোন ফুলকৈ ওলাই আহিছে আৰু এইটো উলিয়াই লওঁ কেমেৰা ষ্টেণ্ডডাল আনিলোঁ যিহেতু মোৰ একদম ভিডিঅ'বোৰ ইমান হিলে ইমান দিগদাৰ হয় ষ্টেণ্ডডাল নাছিলে আৰু এতিয়া ষ্টেণ্ডডাল লৈ আহিছোঁ আজি আহি গ'ল আৰু এতিয়াৰ পৰা অকণমান সুবিধা হ'ব চ' লগাই মেলি চাওঁ আৰু কেনেকুৱা হয় আৰু এতিয়া মোবাইলৰ ষ্টেণ্ডডালতে লগাই লৈছোঁ আৰু আজিৰ পৰা ভাল হ'ব যিহেতু ইমান ভিডিঅ'বোৰ নিহিলে আগতে ইমান ভিডিঅ'বোৰ হিলে আৰু এতিয়া আজি যিহেতু এডাল আহিলে আৰু এতিয়া লগাইছোঁ ভাল লাগিছে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব ধন্যবাদ